আমাৰ টিউচনত আজি কেনেদৰে চিলড্ৰেন ডে সেলিব্ৰেট কৰিলে বলক আপোনালোকক দেখাও। হেল্ল' নমস্কাৰ, মই আপোনালোকৰ গুঞ্জন। ৱেলকাম বেক টু মাই শিশু দিৱসৰ ব্লগ। ৰাতিপুৱা সকলো ষ্টুডেণ্ট আহি পালে, সিহঁতকে লগাইছো ডেকৰেশ্যনৰ কামত। ষ্টুডেণ্ট হ'লেও শিশু দিৱস হ'লেও সিহঁতেই কৰিব লাগিব, কাৰণ উপায় নাই, মই অকলে ইমানখিনি কৰিব নোৱাৰো। ডেকৰেশ্যন হ'ল মানে এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট। এতিয়া প্ৰগ্ৰেম কেনেকুৱা পাইছে কওকচোন। ইয়াৰ পাছত আমি সকলোৱে মিলিজুলি গান গাব ললো। আপোনালোকৰ পিছে চিলড্ৰেন ডে কেনেকুৱা গ'ল ক'বচোন কিন্তু দেই। এনেকৈ কিন্তু একেলগে সমজুকে গীত গাই বৰ ভাল লাগে কিন্তু দেই। এটা সময় আছিলে য'ত চিলড্ৰেন ডে পতা নাযায়, কিন্তু এতিয়াৰ দিন আহিলে পাতিব লাগে। পঢ়াৰ লগতে নিজৰ পাৰদৰ্শিতা দেখাব পৰাও এইটো এটা পঢ়াৰে অংশই হয়। সেইকাৰণে আমাৰ চিলড্ৰেন ডে বা নানা ধৰণৰ অনুষ্ঠানবোৰ স্কুল বা নানা ধৰণৰ অনুষ্ঠানত পতা হয়। এনেকৈ চাওঁতে চাওঁতে ৰাতিপুৱাৰ প্ৰথম বেলাৰ খানা আমাৰ খাবলৈ হৈয়ে গ'লগে। খানাত পিছে মাংস পোলাও এনেকে ৰখা হ'ল আৰু। কেনেকুৱা লাগিছে খাই লৈ?